दिनैनि प्रग्रामा जाबाय नोंथांमोना नुदोंनो जे माने जि बिटिसि शासन बे बिटिसि शासनाव माने रायजोफ्रा কোনো ধৰণৰ সন্তুষ্ট গিয়া এই সন্তুষ্ট গैयिनि थाखायनो हाग्रामा महिलानि जितु नेतृत्व सरकार सोलिबोदोंमोन 15 बছरे এই 15 বছराव माने बहुतखिनि आमी मानसिफोरा माने बंचित जानो गोनां जादों कोनो माने आसनिफोरखौ मोजां भाबै मोनाखै यात बहुतखिनि माने जाख्ल'नाय मानाय बेफोरबायदि सोलिबायदों गतिके बेफोरखौ नोजोर होनानै जोंनि बिजेपि सरकारा दिनै बेयाव माने आगान होनायनि मोनसे सिन्था सरसा खालामदों बे हिसाबैनो बिथांमोना प्रसारनि थाखाय बेयाव फैदों माने दिनै डक्टर हिमन्त बिश्व शर्मा बायदि माने जोंनि मन्थ्रिया बेयाव नुजाथिफैदों रन्जित दास बिथाङाबो माने राज्य सभापति बिथाङाबो फैदों गतिके आंनि प्रसार आंनि आरो माने शुक्ला माने गरेस्वर आरो शुक्लानि एसे लादेरनानै बे माने जनसभाखौ दिनै खुंनाय जादोंमोन दिनै 26टा समस्या जों टिकेट होदों माने बिजेपिनिफ्राय 26टा एबा मोनसेखौ समर्थन होदों जों समर्थन होनाय हिसाबै गथायखिनि माने सिटआवनो जों मोननो हागोन होनना जों आसा फारिदों आरो जोंनि जिखिनि रायजिक माने नेतृबृन्द बिथांमोना माने दैदेनगिरिफ्रा नांगासिनो दोङो दा बै नांनाय हिसाबैनो जों माने ओंखारबोनो हागोन होननानै जों सरकार दानो हागोन होननानै जों आसा थिदों जोंथ' गथाय 26टा समस्यायावनो देरहागोन खारन मानो होनबा जोंनि माने जितु आइबि माने रिपर्ट बै आइबि रिपर्ट मथे जों माने केन्डिडेट होनो थांदों 40टा समस्तिनि भितराव मात्र 26टा समस्तिल' होनाय थांदों गरेस्वर समष्टि আৰু পুৰা गरेस्वर সমষ্টিৰ আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু চকলাই চেৰপাঙৰ পৰা 3টা ভিচিডিচি আমি আমন্ত্ৰণ কৰিছিলোঁ বাকী মানে চকলাই চেৰপাং মাতা নাছিলে আৰু চকলাই চেৰপাং ফুল চকলাই চেৰপাং মাতিলে কমচে কম আজি 20,000 মান মানুহ এটা গেদাৰিং হ'ল এটা মানে 15,000কে ওপৰত মানে ৰাইজ গৰম সমাগম হৈছে এইটো এটা প্ৰমাণ যে এইবাৰ মানে আমাৰ गरेस्वर সমষ্টি আৰু চকলাই চেৰপাং মানে আমি 100% বিজয় হৈ আছোঁ মইতো ভাবোঁ আমাৰ কংগ্ৰেছত নাই বুলি ভাবোঁ আজি যি মানুহবিলাক যি দলে দলে আহি আমাক যেনেকৈ সহযোগ নাই বুলি ভাবে আমাৰ ইয়াতেতো মানে गरेस्वर আৰু চকলাত মানে প্ৰত্যাহ্বান নাই বুলি ভাবোঁ যেনেকুৱা আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ সৰ্বাংগী অসম চৰকাৰ যিখিনি দৰিদ্ৰ মানুহৰ জীৱনত হৈ যোৱা যিখিনি আঁচনিবিলাক ৰাইজে পাইছে সেইকাৰণে আজি বিজেপি চৰকাৰ বিটিডিত বিচাৰিছে পৰিৱৰ্তন বিচাৰিছে বিটিচিত ৰাজ্য চৰকাৰ কোনো দৰকাৰ নাই বুলি কৈছে আক্ৰমণ কি কৈছে মানে বিটিচিত মানে যিখিনি যি চৰকাৰ এইটো ৰাইজৰে চৰকাৰ ৰাইজেহে চৰকাৰটো বনায় এটা গণতন্ত্ৰ এটা প্ৰশাসন ব্যৱস্থা বিটিচি এটা প্ৰশাসন ব্যৱস্থা তাতে যোন এগলিটেড বেছি হয় এটা সংখ্যা বেছি হ'লে সিয়ে চৰকাৰ বনায় আৰু যি চৰকাৰ বনায় হাগ্ৰামাই হওক আমাৰ বিজেপি হওক কোনোবা চৰকাৰ হওক এইটো ৰাইজৰে চৰকাৰ হয় এইবাৰ হাগ্ৰামাই চৰকাৰ এইবাৰ নহয়ে এইটো কাৰণে ই কৈছে ৰাইজৰ চৰকাৰ নিবিচাৰে ৰাইজৰ চৰকাৰ এতিয়া বিজেপি চৰকাৰ ৰাইজৰ চৰকাৰ হ'ব এইবাৰ ইউপিএলৰ লগত আপোনালোকৰ কিবা বুজাবুজি হ'ব নেকি পিছলৈকে ইউপিএলতো আমাৰ বন্ধুত্ব নাই আমিতো নিজে ইলেকশ্যন খেলিছোঁ ইউপিএলে নিজে খেলিছোঁ ইলেকশ্যন জিতাৰ কাৰণে চবেই খেলিছে ইউপিএলে কৈ আছে আমি চৰকাৰ বনাম আমি কৈ আছোঁ আমি চৰকাৰ চবেইতো ক'বই কিন্তু আমি একদম সঁচা সঁচিও কৈছোঁ এইবাৰ বিটিডি বাছে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন বিচাৰিলে মানুহ জাগাটো বিচাৰিছে জাগাটো এনেকুৱা জাগা বিচাৰিছে বিটিডি বাছে তাৰমানে বিটিডি এনেকুৱা আমাৰ জাগা সমন্বয় জাগা ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীয়ে ভাবিছে যে আমি কোন জাগাত